যদি তুমি এবাৰ মেট্ৰিক পৰীক্ষা দিবা আৰু মেথছ লৈ চিন্তিত আছা তেনেহ'লে আৰু চিন্তা কৰিব নালাগে। মই তোমালোকৰ বাবে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন বাছনি কৰিছোঁ যিবোৰ তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ বাবে অত্যন্ত প্ৰয়োজনীয় হয়। এই কুৱেশ্যনবোৰৰ ভিডিঅ' তোমালোকে কালি পাই যাবা। এতিয়া আমি চাম কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্কছ আছে এইটো ভিডিঅ'ত। যদি তুমি মোৰ চেনেলত প্ৰথমবাৰ হোৱা চেনেলটো ছাবস্ক্ৰাইব কৰিবা। প্ৰথমতে জানি লোৱা ৰিভিজন চেপ্টাৰৰ পৰা তোমালোকৰ মাৰ্কছ আছে টোটাল 6 মাৰ্কছ আৰু চেপ্টাৰ 1ৰ পৰা বাস্তৱ সংখ্যা ইয়াৰ পৰা তোমালোকৰ মাৰ্কছ আছে 5 মাৰ্কছ এবাৰৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে। তাৰপিছত চাবা চেপ্টাৰ 2 বহুপদ ইয়াৰ পৰা তোমালোকৰ 5 মাৰ্কছ আহিব এবাৰৰ মেট্ৰিক পৰীক্ষাত। তাৰপিছত চেপ্টাৰ 3 পৰা আহিব এইবাৰ 8 মাৰ্কছ দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ ইয়াৰ পৰা 8 মাৰ্কছ আহিব এইবাৰৰ মেট্ৰিক পৰীক্ষাত। মই তোমালোকক যিবোৰ কুৱেশ্যন দেখুৱাই দিম ইয়াৰ বাহিৰে তোমালোকৰ এক্সামত নাহে। তাৰপিছত চাবা চেপ্টাৰ 4ৰ পৰা তোমালোকৰ এইবাৰৰ কাৰণে মাৰ্কছ আছে 7। তাৰপিছত চাবা চেপ্টাৰ 5 ইয়াৰ পৰা সমান্তৰ প্ৰগতি ইয়াৰ পৰা তোমালোকৰ মাৰ্কছ আছে 6 এইবাৰৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে। তাৰপিছত চাবা চেপ্টাৰ 6 ইয়াৰ পৰা তোমালোকৰ মাৰ্কছ আছে 6 মাৰ্কছ। ত্ৰিভুজ চেপ্টাৰৰ পৰা মাৰ্কছ আছে 6। মই তোমালোকক যিবোৰ কুৱেশ্যন দেখুৱাই দিম কালি ইয়াৰ বাহিৰে তোমালোকৰ এক্সামত নাহে। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ তোমালোকৰ কাৰণে লৈ আহিছোঁ। তাৰপিছত চেপ্টাৰ 7ৰ পৰা চাবা স্থানাংক জ্যামিতি ইয়াৰ পৰা তোমালোকৰ মাৰ্কছ আছে 7। মই তোমালোকক MCQ আৰু লং কুৱেশ্যন দুয়োটাই দি দিম। তাৰপিছত চাবা চেপ্টাৰ 8ৰ পৰা এবাৰ মাৰ্কছ আছে 7 আৰু চেপ্টাৰ 9 ইয়াৰ পৰা তোমালোকৰ মাৰ্কছ আছে 6। তাৰপিছত চাবা চেপ্টাৰ 10ৰ পৰা মাৰ্কছ আছে 7 আৰু চেপ্টাৰ 11 অংকন চেপ্টাৰৰ পৰা তোমালোকৰ মাৰ্কছ আছে এবাৰ 4 মাৰ্কছ তোমালোকৰ এটা 4 মাৰ্কছৰ লং কুৱেশ্যন আহিব। মই তোমালোকক যিবোৰ দেখুৱাই দিম ইয়াৰ বাহিৰে তোমালোকৰ অংকন চেপ্টাৰৰ পৰা নাহে। বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে চাবা। তাৰপিছত চাবা চেপ্টাৰ 12 বিত্তীয় সম্বন্ধীয় কালি এইটো চেপ্টাৰৰ পৰা তোমালোকৰ মাৰ্কছ আছে 6। তাৰপিছত চাবা চেপ্টাৰ 13ৰ পৰা তোমালোকৰ মাৰ্কছ আছে এবাৰৰ কাৰণে 6। তাৰপিছত চাবা চেপ্টাৰ 5 পৰিসংখ্যা ইয়াৰ পৰা তোমালোকৰ এইবাৰৰ কাৰণে মাৰ্কছ আছে 5। তাৰপিছত চাবা চেপ্টাৰ 15 সম্ভাৱিতা এইটো চেপ্টাৰৰ পৰা তোমালোকৰ এইবাৰৰ কাৰণে মাৰ্কছ আছে 5। মই তোমালোকক টোটাল মাৰ্ক কেইটা কৈ দিছোঁ। মই তোমালোকক কালি যিটো ভিডিঅ' দি দিম MCQ কিমান আহিব আৰু লং কুৱেশ্যন কিমান আহিব মই তোমালোকক গোটেইকেইটা দি দিম। তোমালোকে চাবা কালি তোমালোকক গোটেইকেইটা দি দিম।